হেল্ল' এভৰিৱান আৰু পুনৰবাৰ মোৰ নতুন এটা ভিডিঅ'লৈ সকলোকে স্বাগতম। আৰু মই এইবিলাক সাজত আছোঁ চেলেং তেলেং লৈ, কাৰণ আমাৰ ঘৰত ভাগৱত পাঠ পঢ়ি আছে। আপোনালোকে শুনিছেই চাগে। দিনত ভিডিঅ'টো ষ্টাৰ্ট কৰা নহ'লেই, অলপ গা চাবিলাকো বেয়া আছিলে আৰু কামতো অলপ ব্যস্ত আছিলোঁ। তো আজি সেয়াই আপোনালোকক অলপকৈ দেখাবলৈ চেষ্টা কৰিম। মানে সৰুকৈ আৰু যাৰ যোগাৰবিলাক দেখাবলৈ চেষ্টা কৰিম। ভাগৱত পাঠো এতিয়া মই অলপ দেখাবলৈ চেষ্টা কৰিম, তো আপোনালোকে চাই থাকিব। আৰু এয়া হৈছে চুজি, আৰু ইয়াতে অলপ পিঠাও মিক্স আছে, লগত বেকিং, ঘি, চেনি আৰু গাখীৰত গলাই অলপ 2 ঘণ্টামান ৰাখি থোৱা হৈছিলে ইয়াক। আৰু এতিয়া ইয়াক ইডলি বনাম। কেনেকৈ বনাম মই আপোনালোকক অলপ প্ৰচেছটো দেখাই দিছোঁ আৰু এইকেইখন ইডলি প্লেটকেইখন ইয়াতে অলপ ঘি লগাই লৈছোঁ, আৰু আগত এবাৰ বনোৱা হ'ল সেইকাৰণে এনেকুৱা হৈছে প্লেটকেইখন। ইয়াতে অলপ ঘি লগাই লৈছোঁ কাৰণ ইডলিটো লাগি নধৰে তেতিয়া। আৰু এয়া এনেকৈ দি লৈ এতিয়া ইয়াক কুকাৰত দি দিম। কুকাৰ মানে পুৰণি ৰাইচ কুকাৰ এটা আছে, তাতে দিম এইটো। আৰু তলতে অকণমান পানী দিছোঁ আৰু প্লেটখন যাতে ডুবি নোযোৱাকৈ। আৰু ইয়াক 15 মিনিটমানৰ কাৰণে গাপ দি ৰাখি থ'ম। এনেকৈ আৰু হৈ যাব 15 মিনিটমানৰ পিছত। এয়া ৰেডি। এতিয়া ইয়াক এৰুৱাই ল'ম ধুনীয়াকৈ চামুচ এখনে। অলপ ফাটি গৈছে। আৰু এয়া হ'ল ৰেডি চাহৰ কাৰণে। এইখিনি মিঠৈ মাহঁতি বনালে, মা আইতা এনেকৈ লগ লাগি চাহৰ লগত দিবলৈ। আৰু মানে এইখিনি বনোৱা বাকী আছে আৰু কিবাকিবি বিস্কুট চিস্কুট। আৰু ভাগৱত আৰম্ভ কৰিলেই প্ৰহ্লাদ চৰিত্ৰৰ প্ৰথমকণ অকণমান ভাঙনি দিব, তো আপোনালোকে শুনি চাওকচোন। কি কৈছে দিনা আমাৰ 4জন পুতেক আছিলে। 4জন পুতেকৰ ভিতৰত আটাইতকৈ সৰু প্ৰহ্লাদ। বাকীকেইজন হ'ল তেওঁ মানে যেনে দৈত্য তেনে আৰু বাপেকৰ মানে যিটো ধৰি লওক আচৰণ, দৈত্য আচৰণ, ঠিক বাকীকেইজনো তেনেকুৱা। কিন্তু প্ৰহ্লাদৰ কথাটো হ'ল কি, প্ৰহ্লাদে যেতিয়া গৰ্ভত থাকে প্ৰহ্লাদ, তেতিয়া কি হ'ল পক্ষীটোৱে তপস্যা কৰিবলৈ যায়। তপস্যা কৰিবলৈ যাওঁতে কি কৰে, তেওঁৰ মানে ইমানেই ভীষণ তপস্যা কৰে, তেতিয়া স্বৰ্গৰ মানে দেৱৰাজ ইন্দ্ৰই চিন্তা কৰে যে মানে ইটো এতিয়া গোটেই গৰ্ভত থাকোঁতে তপস্যা কৰিবলৈ গৈছে, আৰু ইয়াৰ পৰাই আমাৰ ৰক্ষা নাইকিয়া হৈছে অসুৰ পৰা। আৰু তেওঁ ইয়াৰ পুত্ৰ জন্ম হ'বলৈতো ই একদম এদাই কি যাব, আৰু কি হ'ব। তাৰমানে গৰ্ভত থকা অৱস্থাত যদি এই তপস্যা কৰেগৈ, সেই শক্তিটো বাপেকৰ গুণটো পুতেকলৈ আহিব, গম পাইছেনে? বা এতিয়া কথা হ'ল কি, আমাৰ এতিয়া কথাটো পাতিছোঁ, কি কথাটো কৈছোঁ, এতিয়া আমাৰ আধ্যাত্মিকত যিটো চলি আছে, ধৰি লওক এটা সন্তান গৰ্ভত যেতিয়া থাকে, তেতিয়া মাক বাপেকে যিখিনি কৰ্ম কৰে, সেই কৰ্মখিনি তাৰ গুণখিনি দুৰ্গুণখিনি ল'ৰালৈ আহে, গম পাইছেনে? মাকে যদি চুৰ কৰি মতো মানে কিবা খাই ল'ৰা চুৰ হ'ব, গম পাইছেনে? বাপেকে যদি কিবা কিবি মানে বেয়া কামবোৰ কৰি ফুৰে, তেতিয়াহ'লে সেই গুণটো বাপেকৰ সেই গুণটো মানে ল'ৰালৈ চুৰ হ'ব। সেইকাৰণে কি হ'ল, ইন্দ্ৰই ভয় কৰিছে মানে যে ইটো এতিয়া তপস্যা কৰিছেগৈ বাপেকে, তপস্যা কৰিছে, ইমানে তপস্যা কৰিছে মানে তেওঁলোকে তপস্যা ভংগ কৰিব বিচাৰিছিল, নোৱাৰিলে। নোৱাৰাৰ পাছত কি হ'ল, তেওঁ চিন্তা কৰিলে এইটো সময়ত ইয়াৰ পুত্ৰ জন্ম হ'ব লাগিলে ই মোৰ পৰা ধ্বংস কৰিলোঁ, মোৰ ইন্দ্ৰৰ শুনিয়ে মানে মোৰ ৰাজ্যৰ কথাহে আহি যায়, মোৰ স্বৰ্গ ৰাজ্যটো নথবগৈ। সেইকাৰণে কি কৰে, ইন্দ্ৰই মানে প্ৰহ্লাদ গৰ্ভত থাকোঁতেই মাকক লৈ যায় অপহৰণ কৰি মাৰিব কাৰণে। যেতিয়া গৰ্ভত থাকোঁতে অপহৰণ কৰি লৈ যাওঁতে মানে দেৱৰক্ষী নাৱতে পাই যায়,
ইন্দ্ৰক ৰাখি পিনে কয় বোলে তুমি এইটো কি কৰিব লৈছা গৰ্ভত থকা সন্তান এতিয়াতো তুমি মাকক মৰাৰ লগে লগে গৰ্ভত থকা সন্তানটো মৃত্যুমুখত পৰিব তেতিয়াহ'লে গৰ্ভত থকা শিশুটি মৰা সমান আৰু পাপ নাই তুমি এইটো কাম কৰিবলৈ হ'লে তুমি মানে কোনো দিন মানে প্ৰায়শ্চিত্ত হ'বলৈ সুবিধা নাপাব সেই বুজাই মেলি নাৰদে মানে ইন্দ্ৰক পঠিয়াই দিয়ে তাৰপৰা কি হয় নাৰদে তেতিয়া প্ৰহ্লাদৰ মাকক মানে আশ্ৰমলৈ লৈ আহে আশ্ৰমত থাকি ভগৱন্তক কেনেকৈ পাব পাৰি সেই কথাখিনি এই মাকৰ আগত গোটেই বিতংভাৱে কয় প্ৰহ্লাদৰ মাকৰ আগত প্ৰহ্লাদ যেতিয়া গৰ্ভত আছিলে সেই গৰ্ভতে তেওঁ সেইখিনি মাকৰ যোগেদি সেই জ্ঞানখিনি পাইছিলে সেইকাৰণে এই প্ৰহ্লাদ চৰিত্ৰ দিছে বাকী তিনিজনৰ চৰিত্ৰটো ইয়াত মানে উল্লেখ কৰা নাই সেইকাৰণে প্ৰহ্লাদ চৰিত্ৰ দিছে যে চাৰিজন পুতেকৰ ভিতৰত মানে বাকীকেইজনৰ এনেই নামটো কৈছে যে চাৰি পুত্ৰ আছিলে কিন্তু সংখ্যাটো কৈছে কিন্তু তেওঁলোকৰ গুৰুত্বপূৰ্ণ নহয় সেইটো কাৰণে আকৌ প্ৰহ্লাদৰ কথা কৈছে প্ৰহ্লাদে সেইখিনি মানে গৰ্ভতে পাই আহা নাৰদৰ মুখেদি মাকে শুনিলে শুনাৰ পাছত এই প্ৰহ্লাদেও গৰ্ভৰ পৰাই সেই শিক্ষাখিনি পাইছে মানে ভগৱানক কেনেকৈ ভক্তি কৰিব লাগে কেনেকৈ কি কৰিব লাগে ভগৱানক কেনেকৈ পাব পাৰি সেই গোটেই ভক্তি দিশটো প্ৰহ্লাদে গৰ্ভতে পালে যেনেকৈ এই অভিমন্যই মানে এই মাতৃ গৰ্ভত মানে চক্ৰবেহু মানে সোমাবলৈ যিটো কেনেকৈ সোমাব লাগে সেইখিনি কথা পাইছিলে পাছত কি হ'ল অৰ্জুনে সেই কাহিনীটো কৈ থাকোঁতে সুভদ্ৰাক কৈ থাকোঁতে সুভদ্ৰা টোপনি যায়গৈ তেতিয়া অৰ্জুনে চালে মানে সুভদ্ৰা টোপনি গ'ল আৰু নকওঁ বুলি কৈ টোপনি গৈ থকা মানুহৰ লগত আৰু কি কথা পাতিব এনেকৈ ৰৈ দিলে ৰৈ দিয়াৰ পাছত কি হ'ল যেতিয়ালৈকে মাক মানে হাঁহ পাই আছিলে তেতিয়ালৈকে সেই কথাখিনি অভিনয়নৰ শুনি আছিলে সেই শিক্ষাটো পাই আছিলে আৰু যেতিয়া মাক টোপনি গ'লগৈ তেতিয়া অভিনয়নো ল'ৰা টোপনি গ'ল সেইটো কাৰণে তেওঁ বিহুত সোমাব পাৰিলে কিন্তু ওলাব নোৱাৰিলে ঠিক তেনেকৈ সেই শিক্ষাখিনি মানে নাৰদে প্ৰহ্লাদৰ মাকক গোটেই শিক্ষাখিনি দিয়াৰ কাৰণে আৰু প্ৰহ্লাদৰ মাকে গোটেই কথাখিনি শুনাৰ কাৰণে এই সম্পূৰ্ণ মানে ভক্তি দিশটো গৰ্ভতে পাই আহে ভাগৱতো শুনি আছোঁ টিক টিক তললৈও আহি আছোঁ ভাল লাগে যেতিয়া মানে কি বুলি কয় ভাগৱত শুনা যায় মনটো পবিত্ৰ লাগে আৰু পবিত্ৰৰ লগতে এতিয়া প্ৰহ্লাদৰ চৰিত্ৰটো মানে অলপ ভাঙনি দি আছে আৰু কিবা মই ভুলকৈ ক'লে মাফ কৰিব আকৌ ইমান এটা নাজানো বাৰু আৰু মানে আমি নতুন প্ৰজন্মই বহুত শিকিব লগা কথা আছে মানে বিয়া পাতিছোঁ যেতিয়া এদিন মাক হ'ব লাগিব তো নিজৰ ল'ৰা ছোৱালীক গৰ্ভৰ পৰাই কেনেকৈ গঢ় দিব লাগে এইবিলাক মানে বহুত জ্ঞান আছে আৰু সেইকাৰণে অলপ শুনিব লাগে ভাগৱত আগতো শুনিছোঁ বাৰু কিন্তু ভাল লাগে আৰু তো সেয়াই চাই থাকিব প্ৰহ্লাদক কিমান শাস্তি কৰিলে বাপে কিন্তু তেওঁ শাস্তি বুলি হোৱা নাই একান্তভাৱে প্ৰহ্লাদক দংশিলে অতি শীঘ্ৰে কৰি হিৰণ্যকশিপুৰ দেখি সাকিব কলৈল বুলয় প্ৰহ্লাদয় এটি ক্ষণে ভস্ম হৈল সৰ্পমুখে অগ্নিভাৱে বধায় অসংখ্যাত প্ৰহ্লাদকনে দেখয় ঢাকিলে সাক্ষাৎ ভাগৱত সামৰণি মাৰিলে তো আমি দুয়োটাই সকলো ভকতকে এজনকৈ সেৱা কাঢ়িছিলোঁ আৰু মোৰ যাৰ এগৰাকীয়ে ভিডিঅ'টো কৰি দিছিলে আৰু এয়া হ'ল পনীৰ চব্জি এতিয়া খানাৰ পৰ্ব চলিব এয়া মই বনালোঁ কেনেকুৱা হৈছে আৰু এইফালে দালি আৰু কিবা কিবি আছে নিৰামিষ চব্জি আৰু কাঁহ বাতিও আছে কেলে আমাৰ লগত খাবা আকৌ নোখোৱাকৈ কোনেনো গম পাব খোৱা নে দেখিছোঁ একদম মাংস বনাই চবকে এবাৰ উঠাই দিওঁ কি হ'ব ন একো নহয় ন আৰু খানাটো এয়া বহুত ভোক লাগিছে এতিয়া খাই লওঁ আমি চবেই এয়াই আৰু নিৰামিষ খানা হেল্ল'
আৰু ভকত চকত চব গৈ আজৰি এতিয়া 12টা বাজিলেগৈ ৰাতি ভাগৰ লাগিছে বহুত কিন্তু মনটো ভাল লাগিছে আৰু ভাগৱত শুনিলেতো চবৰে ভালেই লাগে আৰু নহয় জানো বাকী সেয়াই দিনটো ভালে ভালে গ'ল আপোনালোকক যিমান পাৰোঁ দেখাবলৈ চেষ্টা কৰিছোঁ আৰু ব্যস্ততাৰ মাজতো তথাপি বেছি দেখুওৱা নাই বাৰু সেয়াই আৰু অলপ তো আশা কৰিলোঁ আপোনালোকে চাই ভাল পালে তো সেয়াই আৰু তেন্তে আজিলৈ ভাগৰ লাগিছে আৰু শুওঁগৈ অলপ ফ্ৰেছ হৈ পেলাই তো টাটা বাই বাই গুড নাইট